যি সময়ত আমাৰ অসমীয়া ল'ৰাবোৰে নিজৰ কেৰিয়াৰৰ কাৰণে দিনে ৰাতি কষ্ট কৰি আছে সেই তেনেকুৱা বয়সতে We won because we insisted that no longer would politics be something that is done to us. Now it is something that we do. Zohran Mamdani নামৰ এজন লোকে নিউয়ৰ্কত মেয়ৰ পোষ্টত বিজয় ঘোষণা কৰিছে। Uganda में पैदा हुआ, East Africa में. And my mother's family is from Punjab in India. My father's family are Gujarati Muslims who left Gujarat about 200 years ago to East Africa. When I was 7 years old, हम New York City आए, and I grew up in Morningside Heights. সমগ্ৰ বিশ্বতে জোহৰান মামদানিয়ে চৰ্চা লাভ কৰিছে কাৰণ তেওঁ যোনটো উদ্দান্ত ভাষণ দিয়ে তেনেকুৱা ভাষণ খুব ৰেয়াৰ। দ্বিতীয় बहुत सारे लोग सोचते हैं कि because I'm Muslim मैं जीत नहीं सकता। ৰেয়াৰ। দ্বিতীয়তে তেওঁ যোনকেইটা ইলেকশ্যন এজেণ্ডা আছে সেই ইলেকশ্যন এজেণ্ডা কেইটা যথেষ্ট ইউনিক। তৃতীয়তে তেওঁ এজন য়ং এজ পলিটিচিয়ান যি সময়ত গোটেই যোনটো আমাৰ ৰাজনীতি আছে ৰাজনীতিত বয়সস্থ লোকে ভৰি আছে সেই সময়ত জোহৰান মামদানি নিচিনা য়ং এজ পলিটিচিয়ান অহাটো অত্যন্ত কঠিন। চতুৰ্থ কথাটো হ'ল তেওঁ এজন মুছলিম সম্প্ৰদায়ৰ লোক।